Kalaguru Bishunprasad সন্মান পাইছিল আৰু তেখেতৰ জন্ম হৈছিল ঢাকাত 1909 চনত 31 জানুৱাৰী তাৰিখে ঢাকাত জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম আছিল গীতিকা মেছ আৰু দেউতাকৰ নাম আছিল ৰায় বাহাদুৰ গোপাল চন্দ্ৰ মুছাহাৰী। একচুৱেলি তেওঁ এজন বড়ো ফেমিলিৰ মানুহ আছিল, বড়ো জাতি আছিল, বড়ো মানে কালচাৰ সংস্কৃতিৰ মানুহ আছিল, জাতিৰ মানুহ আছিল। কিন্তু তেওঁৰ যিটো অৱদান সাহিত্য জগতত এইটো বৰ মানে শলাগ ল'বলগীয়া। এইটো আমি সদায় ইমান দিন আমি জীয়াই থাকিব, তেওঁৰ যিটো নাম প্ৰতিষ্ঠা, তেওঁৰ যিখিনি আমাৰ সম্পদ সম্পদ তেখেতে আমাৰ দেশত কৰি দিছে, সেইখিনি আমি সদায় শলাগ ল'ব লাগিব, আমি সদায় তেওঁ শ্ৰদ্ধা কৰিব লাগিব। তেওঁ আমাৰ অসমীয়া সমাজখন, আমাৰ অসমীয়া সমাজত যিটো সংস্কৃতিখন তেখেতে অতি উন্নত কৰি থৈ দিছে। আমাৰ কলাগুৰু বুলি কোৱাৰ লগে লগে এখন উপাধি পাইছিল মাষ্টাৰ অফ আৰ্টছ, মানে হেৰি আছিল, গৰাকী আছিল, এজন মানে মাষ্টাৰ আছিল তেওঁ, মানে কলাবিদ্যা। তেওঁ অকল খালি আৰ্ট বুলি নহয়, তেওঁ এজন কবি, সাহিত্যিক, তেওঁ এজন লেখক, তেওঁ এজন সংগীতকাৰ আদি বিভিন্ন সকলো ক্ষেত্ৰত তেওঁ পাৰ্গত আছিল। আৰু এই বিষয় ব্যক্তিজনৰ মৃত্যু হৈছিল 1969 চনত মৃত্যু হৈছিল। আৰু তেতিয়াৰ পৰা 20 জুন তাৰিখ আছিল, আৰু সেই 20 জুন তাৰিখতো তেওঁৰ মৃত্যু বাৰ্ষিক দিৱস হিচাপে বা কলাগুৰু ৰাভা দিৱস হিচাপে আমি গোটেই অসমখনত, আনকি বাহিৰত কিছুমান ঠাইতো বা গোটেই অসমখনত আমি এইটো মানৱিক সভাত উদযাপন সভাত বা উদযাপন দিৱসত মই কৈছোঁ। ইয়াৰ চমু আজি কয় সময় জন্ম 19 আমাৰ নতুনকৈ অহা সহকাৰী মাননীয়া আছিম বসুমতাৰী বাইদেউ, সমন্বিতে আমাৰ মাতৃগত মোৰ ভাইচ প্ৰেচিডেণ্ট বাইদেউ, আমাৰ এছএমচিৰ সক্ৰিয় সদস্য মাননীয় পবিত্ৰ ৰায় ডাঙৰীয়া, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আচলতে আমি যোৱা কালি আমাৰ বাইদেউ আছিল, আমাৰ আছিল আলোচনা সভা হৈছিল। আচলতে আমি যিখন কেলেণ্ডাৰ চাইছিলোঁ দিনপঞ্জী, সেইখনত আচলতে বন্ধ প্লাছ উদযাপন বুলি লিখা আছে। চৰকাৰৰ নিয়মবিলাক তেওঁলোকে জানে, হঠাৎ আমাক কিছুমান আলোচনা কৰিব লগা হয়। কিছুমান আমি প্ৰিপাৰেশ্যনটো আমাৰ সেনেকৈ হোৱা নাই, বৈভৱৰ ভাগত আমি কৰিব খোজা আমাৰ যিটো এটা লাগিছিল, আমাৰ ল'ৰা ছোৱালীখিনিক আমি ছবি অঁকা বা ড্ৰয়িং বা বিভিন্ন আমি প্ৰগ্ৰাম কৰি তেওঁলোকক হয়তো আমি প্ৰশিক্ষণ দিব পাৰিলোহেঁতেন। কিন্তু আমাৰ যিটো মুষলধাৰ বৰষুণ, এই মুষলধাৰ বৰষুণত ল'ৰা ছোৱালীখিনি বা আমাৰ স্কুল কেনেকৈ আছিল বা ষ্টুডেণ্টৰ উপস্থিতি হাৰ একেবাৰে নিম্ন হৈ আছিল। যিয়ে নহওক ক'ভিডত আজি 1969 চনৰ 20 জুন তাৰিখে তেখেতৰ আমাৰ দিৱস সন্মানৰ পৰা তেখেতে বিদায় লৈছিল। গতিকে এই যে আমাৰ সুদক্ষ নেতা, আমাৰ যিহেতু অসমৰ এটা আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি, এই সম্পদজন আমাৰ অকালতে আমাৰ আচলতে তেখেতে আমাৰ সংগ্ৰহত বিদায় লৈছিল। গতিকে মই বিশেষকৈ ছাত্ৰসকলক অন্য দিশত যাবলৈ পৰামৰ্শ কৰি বা শিক্ষা দিশত যাতে আগবাঢ়ি তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। এই উদযাপন দিৱসত উপস্থিত মহোদয় আৰু সভাপতি, লগতে মাতৃগণ আৰু ইয়াত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই বিশেষ দিনটোত মোৰ আৰু বিশেষ একো ক'বলগীয়া নাই। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ মৃত্যু দিৱস। এই মৃত্যু দিৱসটো আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিনটো পালন কৰা হয় প্ৰতি বছৰে 20 জুন তাৰিখে। কিন্তু মানে আমি আমাৰ এনে বন্ধ আছিলে স্কুলটো, আমি গম পোৱা নাছিলোঁ মানে হঠাৎ কৰি তেনেকৈ উদযাপন কৰিব লাগে বুলি। তথাপি
কাৰণে মানে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আৰু বিশেষ ক'বলৈ যোৱা নাই ইতিমধ্যে ছাৰ আৰু সভাপতি মহোদয়ে কৈ গৈছে মাত্ৰ মই এইখিনিয়ে জনাব বিচাৰিছোঁ যে মাতৃসকলৰ বিশেষকৈ যুগত কম্পিটিশ্যনৰ যুগ মানে আজিকালিৰ যুগত মানে মানুহ গোটেইখিনি জনাটো দৰকাৰ পঢ়াৰ লগতে মানে কলা যিটো বা আৰ্ট ছবি ড্ৰয়িং যিকোনো নাচ গান সেইবিলাকৰ প্ৰতি মানে মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক ধ্যান দিয়ে খেলাকে ধৰি গোটেইখিনি দিশতে গতিকে মই আৰু বিশেষ নকওঁ এইখিনি কৈ মোৰ ভাষণ সমাপ্ত কৰিছোঁ নাচিও যোৱাৰ লগতে নাচা নাচা নাচাবি